যোৱাকালি ৰাতি আৰু আজি ৰাতিপুৱা বাতৰি কাকত আৰু টিভি চেনেল আৰু ৱেব পৰ্টেল কেইটামানৰ নিউজত দেখিবলৈ পালোঁ যোৱাকালি হেনো ৰঙিয়াত কংগ্ৰেছৰ যোগদান সভা আছিলে আৰু সেই বাতৰিত প্ৰচাৰ কৰা দেখিলোঁ যে ৰঙিয়া কংগ্ৰেছৰ যোগদান সভাত বিজেপি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা হেনো সেই যোগদান সভাত কংগ্ৰেছত জইন কৰিছে আৰু সেই বিষয়টোক লৈ আজি এক সাংবাদিক বন্ধুসকলৰ আগত মই কিছু বক্তব্য দাঙি ধৰিবৰ বাবে আহিলোঁ। আমি যোৱাকালি দিনটোত ভাৰতীয় জনতা যুৱ মৰ্চাই উত্তৰ কামৰূপ জিলা আৰু ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু আমাৰ প্ৰতিগৰাকী যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই আমি সেই কুইজ কম্পিটিশ্যনটোত জড়িত হৈ আছিলোঁ আৰু সেই সময়ছোৱাতে হয়তো কংগ্ৰেছৰো এখন তেওঁলোকৰ ৰাজীৱ ভৱনত এখন যোগদান কাৰ্যসূচী হৈছিল বুলি আমি গম পাওঁ আৰু সন্ধিয়া বাতৰিত দেখিলোঁ যে তেওঁলোকে বাতৰি এনেধৰণে প্ৰচাৰ কৰিছে যে বিজেপি যুৱ মৰ্চাৰ কৰ্মীয়ে হেনো কংগ্ৰেছত জইন কৰিছে। বাতৰিটো চাই মই ভালদৰে চালোঁ, টিভিত চালোঁ, মোবাইলত জুম কৰি চালোঁ। নিউজটোৰ শিৰোনাম আছিল 200 কৰ্মীয়ে হেনো কংগ্ৰেছত জইন কৰিছে। মই মোবাইলটো খুলি চালোঁ, জুম কৰি চালোঁ, গোটেই মিটিংখনত 150মান মানুহ হৈছিলে। তেওঁলোকৰ মিটিংখনত 150মান মানুহ হৈছিল প্ৰথম কথা। দ্বিতীয় কথা, তেওঁলোকৰ কংগ্ৰেছৰ মিটিংখনত আপোনাৰ জাকিৰ হুছেইন চিকদাৰ, যুৱ কংগ্ৰেছৰ জুবেৰ আনম আৰু ৰেকিবউদ্দিন আহমেদ এনেকুৱা ধৰণৰ ব্যক্তিসকল সেই সভাখনত উপস্থিত আছিলে। এতিয়া মোৰ কথা হ'ল আৰু মোৰ প্ৰত্যাহ্বান জনাইছোঁ যুৱ কংগ্ৰেছৰ যুৱ বন্ধু মোৰ জুবেৰ আনমক মই প্ৰত্যাহ্বান জনাইছোঁ, যুৱ মৰ্চাৰ যদি কোনোবা এগৰাকীও যদি কাৰ্যকৰ্তা যোৱাকালি মিটিংখনত যোগদান কৰিছে তেওঁলোকে আপোনালোকে নাম প্ৰকাশ কৰক, নাম ৰাজহুৱাভাৱে প্ৰকাশ কৰক, কোনজন যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই কংগ্ৰেছত জইন কৰিছে। মোৰ আপোনালোকক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাইছোঁ, অন্যথা আপোনালোকে আগন্তুক দিনত ক্ষমা খুজিব লাগিব, কাৰণ আপোনালোকে ৰাইজৰ মাজত এক বিভ্ৰান্তিকৰ মন্তব্য দি মানুহৰ মাজত এক আমাক বিচলিত কৰাৰ প্ৰচেষ্টা কৰিছে। গতিকে আগন্তুক সময়ত মই জানো ভাৰতীয় জনতা যুৱ মৰ্চাই দীৰ্ঘদিন ধৰি যুৱ সমাজৰ বাবে কাম কৰি আহিছে। ভাৰতীয় জনতা যুৱ মৰ্চাই কেতিয়াও ব্যক্তি বিশেষে কাম কৰি অহা নাই, নিজৰ বাবে কেতিয়াও কাম কৰা নাই, ৰাষ্ট্ৰৰ বাবে কাম কৰি আহিছে। আৰু কোনো পধ্যেই উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাই এজনো কাৰ্যকৰ্তাই ব্যক্তিগত স্বাৰ্থতে হওক বা কংগ্ৰেছৰ প্ৰলোভনতে প্ৰলোভিত হৈ কেতিয়াও কংগ্ৰেছ যোগদান নকৰে, কাৰণ আমি যুৱ মৰ্চাই ৰাষ্ট্ৰ সেৱাৰ বাবে কাম কৰিছোঁ, ত্যাগ কৰাৰ বাবে কাম কৰি আহিছোঁ, সেৱা সংগঠন হিচাপে চিন্তা কৰি কাম কৰি আহিছোঁ। গতিকে এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ বাতৰি যাতে প্ৰকাশ কৰাৰ পৰা তেওঁলোক দূৰত থাকে আৰু মিছা আৰু সম্পূৰ্ণৰূপে মিছা কথা এটাক তেওঁলোকে ইমান হেডলাইন কৰি নিউজ কৰাৰ পৰা তেওঁলোক যাতে আঁতৰত থাকে। এই চেগতে ৰঙিয়াত যিহেতু তেওঁলোক বহুত ডাঙৰ কংগ্ৰেছৰ নেতা আহিছে, বিগত 8টা বছৰ আগৰ ৰঙিয়াখন তেওঁলোকে দেখিছিলে আৰু 8টা বছৰ পিছত তেওঁ ৰঙিয়াখন দেখিছে। নিশ্চিতভাৱে ৰঙিয়াত আহি ৰঙিয়াৰ উন্নয়ন আৰু বিকাশৰ জয়যাত্ৰাক তেওঁলোকে প্ৰত্যক্ষভাৱে কালি আহি অনুধাৱন কৰিলে। ৰঙিয়াক দেৰিকৈ হ'লেও তেওঁলোকক ৱেলকাম জনাইছোঁ। ৰঙিয়াৰ উন্নয়নৰ বাটত তেওঁলোকে খোজ কাঢ়িলে। সুন্দৰ ৰঙিয়া চহৰৰ যি আটকধুনীয়াভাৱে সজাইছে মাননীয় ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, ইমান আটকধুনীয়াকৈ ৰঙিয়াখন সজাইছে। গতিকে সুন্দৰ ৰঙিয়াখনৰ এক উন্নয়নৰ নমুনা আপোনালোকে চাবলৈ আহক। আগন্তুক দিনত আপোনালোকৰ আৰু উচ্চ পৰ্যায়ৰ কংগ্ৰেছৰ নেতাক আমি ৰঙিয়ালৈ ইনভাইটেশ্যন জনাইছোঁ। কি ধৰণে এটা ভাঙি ছিঙি যোৱা ৰঙিয়াখনক আটকধুনীয়াভাৱে সজাবৰ বাবে সফল হোৱা মাননীয় ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বই কি ধুনীয়াকৈ কাম কৰিছে আপোনালোকে নিজেই দেখিছে, অনুভৱ কৰিছে আৰু আপোনালোকেও কংগ্ৰেছে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে আগন্তুক সময়ত যাতে এনেকুৱা ধৰণৰ মিছা নিউজ যাতে প্ৰকাশ নকৰে, ৰাইজক বিভ্ৰান্ত সৃষ্টি নকৰে, তাৰ বাবে যুৱ কংগ্ৰেছৰ যুৱ বন্ধুসকলক অনুৰোধ জনাইছোঁ, সঁচা কথাক লৈ আপোনালোকে ৰাজনীতি কৰক, আমি বেয়া পাব লগা একো নাই, কিন্তু যুৱ মৰ্চাৰ কোনজন কাৰ্যকৰ্তাই কালি যুৱ কংগ্ৰেছত জইন কৰিছে নাম ৰাজহুৱাভাৱে প্ৰকাশ কৰক। এইখিনিয়ে।